সো হে গাইজ, আজি মই কথা পাতিম নিপু পেটেল আৰু বিকাশ চেত্ৰীৰ ওপৰত। মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁৱে যে প্ৰায় 1.5 বছৰমান পুৰণা এটা কণ্ট্ৰভাৰ্চিৰ ওপৰত বিকাশ চেত্ৰীয়ে ৰিপ্লাই কৰিছে। আৰু আকৌ তাৰ ওপৰত ট্ৰেক কৰি নিপু পেটেলে ৰিপ্লাই কৰিছে। আহক আমি ভিডিঅ'টোৰ সৰু ক্লিপ এটা চাই লওঁ। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ হ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে যাই চাই ল'ব। টপিক এটাৰ ওপৰত কথা পাতিম, যিটো হৈছে পডকাষ্ট আৰু আমাৰ এইটো মানে থাম্বনেইল। চ' ফাৰ্ষ্ট কথাটো মই কৈ দিওঁ, ৰিচেণ্টলি আমি 3টা পডকাষ্টত ভালকৈ আমি ইণ্টাৰভিউ দিছোঁ। এটা জেমি, এটা হৈছে আমাৰ JSS আনস্ক্ৰিপ্টেড, এটা হৈছে আমাৰ আবু ভূঞা। আৰু আমি কোনোদিন তেখেতলোকক কোৱা নাই যে আমাক কি কুৱেশ্যন সুধিব, বা তেখেতলোকে আমাক আগতে কৈ থৈ নাযায় যে কি কুৱেশ্যন সুধিম। আৰু হয়তো তেখেতলোকৰ তাত যিখিনি কমেণ্ট আছে সেই কমেণ্টটোৰ ভিত্তিত যে আমাক কুৱেশ্যনবিলাক কৰে। আৰু আমি আনহাতে কৈছোঁ না যে ইয়াৰ থাম্বনেইল লগাবি ভিউজ বেছি পাম, তাত থাম্বনেইল লগাবি ভিউজ বেছি পাম। কোনোবা যদি লগাইছোঁ আমাৰ তাতে কোৱা নাই। আৰু মই জানাত কিজানি JSSৰ ছোৱালীজনীয়ে লগাইছে, জেমি আৰু আবু ভূঞাটো লগাই নাই। তাৰ কথা এটা কৈ দিয়া মই তাৰে মাজত। এতিয়া মেইন কথা হৈছে এই 3টা পডকাষ্ট বা ইণ্টাৰভিউত আমাৰ ভিউজটো বেছি, যাৰ কাৰণে অলপমান গাটো পুৰপুৰে গেছি কিজানি তেখেতৰ। তো থাৰ্ড এণ্ড লাষ্ট বেছিকৈ কৈ নাথাকোঁ, কাৰণ কালি আৰু তেখেতে ক'ব মোৰ নাম লৈ ভিউজ কামি আছে। থাৰ্ড এণ্ড লাষ্ট মই এটা কথাই ক'ম, কমিউনিটি আৰু বিগ বছ আৰু আছে দুটামান টপিকৰ মই কথাটো পাতিম। ফাৰ্ষ্ট কথা হ'ল কমিউনিটিখন হ'ব যদি লাগে। ইউটিউব কমিউনিটিখন আগতে ভাল আছিল, যেতিয়াৰ পৰাই কিছুমান মানুহ ছাবস্ক্ৰাইবাৰ বাঢ়ি গ'ল, গেইন হৈ গ'ল, সৰু ইউটিউবাৰ মাখা পাত্তা নেদা হ'ল। আৰু এই কমিউনিটিৰ ফলত বলি হৈছিল কংকন তালুকদাৰ নামৰ এজন ইউটিউবাৰ। তেখেতৰ কাহিনীটো শুনিলে আপোনালোকে নিশ্চয় গম পাব তেখেত আছে। আৰু সেনেকুৱা কমিউনিটি থাকলে আমি ইচ্ছাও নকৰোঁ। আৰু এটা কথা কৈ দিওঁ, ইউটিউবাৰ অসম ভাৰ্চেছ কিবা অসম ক্ৰিকেট খেলা। ইউটিউবাৰ অসম নহয়, আমি ইউটিউবাৰ কেইটামান দিব লাগে, আমি ইউটিউবাৰ কেইটামান অসম। কাৰণ ইউটিউবাৰ অসম বুলি ক'লে কিজানি মই নপৰোঁ বাৰু, মই সৰু কথা মই নপৰোঁ, কিন্তু আৰু বহুত ধুনীয়া ধুনীয়া ইউটিউবাৰ আছে যাক লৈ কিনে ক্ৰিকেট খেলা এখন বা কিবা এটা এনেকুৱা কাম কৰিব পাৰি। কিন্তু নিজৰ বিল্ডিঙত থকা, নিজৰ লিংকত থকা মানুহকেইটা যদি ইউটিউব অসমৰ নাম দি ক্ৰিকেট খেলা পাতে, সেইটো অলপ বেয়া শুনি বেয়া দেখি। আৰু সেনেকুৱা কমিউনিটিত আমি থাকিব ইচ্ছাও নাই, আৰু আমাৰ সেনেকুৱা কমিউনিটি নালাগেও। থাৰ্ড কথা, যেতিয়া আমাৰ ধৰক UK07 ৰাইডাৰ হয়, তেতিয়া আমাক যদি কণ্টেক্ট কৰিলে আমি নিশ্চয় গ'লো হয়, কিন্তু কণ্টেক্ট নকৰিলে কৰিব যাম। আৰু যদি কণ্টেক্ট নকৰে সেই মানুহজনে অলপ চাইড কৰি দিব আমাক। আৰু আপোনালোকে হয়তো সেইটো বস্তু আমাৰ ভিডিঅ'ত দেখা পাব ইচ্ছা নকৰে। কথাখিনি কোৱা মই বহুত গুৰুত্বপূৰ্ণ বুলি ভাবিছিলোঁ, সেইকাৰণে মই ক'লো কথাখিনি। যদি আপোনালোকে নিশ্চয় বুজি পাইছে মই কি কৈছোঁ কি কোৱা নাই। আৰু এটা কথা কৈ দিওঁ, হয়তো এতিয়া মানে তেখেতে কি আগতো এটা প্ৰমাণ আছে, ইমোচনেল হৈ যায় তৎক্ষণাত, হয়তো কালি পৰহি ইমোচনেল হৈ যাব পাৰে। আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া মেইন কথা হৈছে আমি আমাৰ ৰাস্তাত কাম কৰি আছোঁ, তেখেতে তেখৰ ৰাস্তাত কাম কৰি আছে। আৰু আজিৰ পৰাই ফৌজিয়ে মই কৈছোঁ, ফৌজি হৈ কৈছোঁ, তেখেতৰ নাম কোনো ভিডিঅ'ত নোলাওঁ। আৰু আমি তথাপিও কিজানি আজি আমাক মানুহে যিমান মৰম কৰিছে সিমানখিনিয়ে মৰম কৰিব। কাৰণ মানুহ কাজিয়া চাই ভাল নাপায়, মানুহ চাই ভাল পায় কণ্টেণ্ট, মানুহ চাই ভাল পায় কি কাম কৰিছে সেইটো। অসমৰ মানুহ কেতিয়াও কাজিয়া চাই ভাল নাপায়, আৰু অসমৰ মানুহখিনি ধুনীয়াকৈ মিলি জুলি থাকিব লাগে। কৈ দিওঁ